গ্যারান্টি ওয়ারেন্টি একো নাই, কেতিয়া উৰি যায় একো কৰা নাই মানে। সেইটো কাৰণে গ্যারান্টি কাৰ্ড ওয়ারেন্টি কাৰ্ড একোৱেই নাই। তো কোনো কথা নাই, একো নাই। যিটো লাভ হৈ আছে 3000 টকাত, আপুনি ভাবক 3000 টকাত এটা ল্যাপটপ। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত নহয়, আজি এদিনৰ মূৰত আপোনালোকৰ মাজত মই মেঘাল দিঙীয়া আৰু আপোনালোকে চাই আছে MD ব্লগছ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি টপিকটো আপোনালোকে গম পাইছে, থাম্বনেইলত দেখি আপোনালোকে গম পালে যে মই কিহৰ ওপৰত আজি আলোচনা কৰিব লৈছোঁ, ঠিক আছে? তো আজি মই এটা এইটো চাওক কি আহিলে, মোৰ ওচৰত এটা টোপোলা। তো এতিয়া অসমীয়াত ক'বলৈ গ'লে এটা টোপোলা। তো এই টোপোলাটো মই খুলিম আজি। এই টোপোলাটোৰ ভিতৰত আজি কি আছেনো আপোনালোকৰ লগত আজি মই এইটোৰ বিষয়ে ক'ম বাৰু। তো এইটো মই এতিয়া অনলাইন অৰ্ডাৰ কৰিছিলোঁ। তো কালি অৰ্ডাৰ কৰিছিলোঁ, আজি আহি পাইছেহি। তো একদম চিপেষ্ট প্ৰাইচ, মানে একেবাৰে কমত, একেবাৰে কম দামত মই এইটো অৰ্ডাৰ কৰিছোঁ। আপোনালোকে বিশ্বাস নকৰিব, মই 3000 টকাত এইটো মানে HP লেপটপ, ঠিক আছে? এই লেপটপটোৰ লগত ফ্ৰী আছে কি কি জানেনে আপোনালোকে? মই অপেন কৰিম, তাৰপিছত আপোনালোকে চাই থাকক এই লেপটপটোৰ লগত কি পাইছোঁ। HP লেপটপ, কিন্তু ইয়াৰ লগত কি আছে আপুনি দেখি অবাক খাব। আৰু ইয়াৰ প্ৰাইচটোতো মই একেবাৰে কম, একেবাৰে শেষত কম, কিমান দামত মই কিনিছোঁ, কিমান দামত মই এইটো অৰ্ডাৰ কৰিছোঁ। তো বলক তেনেহ'লে ভিডিঅ'টো বেছি গৰম নকৰি মই ষ্টাৰ্ট কৰোঁ, ঠিক আছে? তো বলক পটাপট মই এইটো খোলোঁ। এইখন চাওক কি বুলি কয়, মই পিঁয়াজ চিয়াজ কাটোঁ, ঠিক আছে? খানা বনাবৰ কাৰণে পিঁয়াজ কাটোঁ। তো এইখনে মই আজি আনবক্সিং কৰিম এই টোপোলাটো, ঠিক আছে? অসমীয়াত ক'বলৈ গ'লে টোপোলাটো। তো বলক তেনেহ'লে তো মই অপেন কৰোঁ, ঠিক আছে? মই অপেন কৰা নাই, আপোনালোকৰ কাৰণে ৰাখি থৈছোঁ যে আপোনালোকৰ আগত মই এইটো অপেন কৰিম, ঠিক আছে? তো বলক বেছি গৰম নকৰিব, অপেন কৰোঁ। পুৰা টানি টানি ফালি দিবি। আনবক্সিং কৰিছোঁ। বেছি কম দামৰ বস্তু কি আহে মই নাজানো। তো ইয়াতে অনলাইন অৰ্ডাৰ কৰা। তো এই বেগটোৰ ভিতৰতে যি থাকিব লগা বস্তুখিনি আছে, ঠিক আছে? তো মই অপেন কৰিছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো ভালকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, ঠিক আছে? আনবক্সিং কৰি পোৱা নাই, কোনোদিন মই ভিডিঅ' বনোৱা নাই, কিন্তু আজি আনবক্সিং ভিডিঅ' বনাম, ঠিক আছে? মাই গড, ৱাও! এইটো চাওক HP লেপটপ, এইটো ক্ৰোমবুক হয়, ঠিক আছে? ক্ৰোমবুক। অ'কে ভাই, এইটো চাওক আপোনালোকৰ মাজত এইটো ক্ৰোমবুক, ঠিক আছে? ক্ৰোমবুক মই অপেন কৰি আছোঁ, ৰ'ব। আৰু বহুতো আছে, সেইটো অপেন হৈ আছে আপোনালোকৰ মাজত, আপোনালোকে চাই থাকক। ক্ৰোমবুকটো অপেন কৰিছোঁ। তাৰপাছতে ইয়াৰ লগতে আহিছে এটা এটা মাউচ দিছে, এইটো চাওক মাউচ। এইটো ৱায়াৰলেছ নে থকা কি হয় চাব লাগিব, 1 মিনিট ৰ'ব দেই। পলিথিন এইবোৰ বাদ দিছোঁ বাৰু, এইবিলাক পিছৰ কথা। প্ৰাইচটো যিহেতু প্ৰাইচক লৈ পিনে বস্তুখিনি যে আহিছে তাকে বহুত মানে মই মানে আচৰিত হৈছোঁ, মানে এইকেইটা বস্তু যে লগত আহিছে। এটা মাউচ দিছে, এইটো চাওক ৱায়াৰলেছ নহয়, এটা মাউচ দিছে। তো বেগৰ ভিতৰতে গড, এইটো ৱাটছ, ঠিক আছে? এইটো স্মাৰ্ট ৱাটছ হয়, ঠিক আছে? ব্লুটুথ কানেক্ট কৰি আপুনি যিকোনো কাম কৰিব পাৰে, ফোন চোন কৰিব পাৰে। অপেন কৰিছোঁ, আছেনে নাই? ভাই, আছে। এইটো চাওক, এটা কি একডাল ফিতা, আৰু এইটো হৈছে ৱাটছ। মাই গড, চাওক। ৱাও, এইটো অন হয় নহয়? অন হয়। এডাল দিছে, ইয়াত লগত একো নাই, এডাল চাৰ্জাৰ আছে। তো ৰ'ব, এইটো অন হৈছে নাই? 1 মিনিট। অন হোৱা নাই, চাৰ্জ হোৱা নাই চাগে। এইটো মই চাৰ্জ কৰি পিনে আপোনালোকক দেখাব পাৰিম, ঠিক আছে? তো চাৰ্জ হোৱা নাই। এইটো আহিছে এই লেপটপটোৰ লগত ফ্ৰী, ঠিক আছে? এইটো ৱাটছ ফ্ৰী, এইটো মাউচ ফ্ৰী। এইটো ৱায়াৰলেছ হ'ব, কিন্তু ৱায়াৰলেছ নহয় এইটো। আৰু কি আহিছে আপোনালোকক দেখাই আছোঁ, ৰ'ব। মাই গড, এইটো এয়াৰপড, চাওক। এইটো দেখিছে নহয়? এইটো মই অপেন কৰিছোঁ, ঠিক আছে? ৰাপিং কৰা আছে, অপেন কৰিছোঁ। কিনো আছে ইয়াত? ৱাও, দেখিতো ভালেই লাগিছে। অপেন কৰি চাওঁ। ৱাও, চাওক। কোৱালিটি ভালেই হ'ব চাগে, কিন্তু ওপৰত লিখা আছে মেড ইন চাইনা। ভৰসাটো কিমান কৰিব পাৰে আপোনালোকে গম পাইছে চাগে। মেড ইন চাইনাক আপোনালোকে কিমান ভৰসা কৰে, ময়ো সেই একেই সমান। কিন্তু বেয়া নালাগিব চাগে ন? ৱাও, বেয়া লগা নাই বাৰু। ৱাও, কানেক্টিং কৈছে, ঠিক আছে? কানেক্টিং কৰিব নালাগে, কাৰ লগত কানেক্ট হৈছে মই নাজানো চাগে। ইয়াৰ লেপটপটোৰ লগতে কানেক্ট হৈছে যদিও মই নাজানো, কিন্তু ক'ত কানেক্টিং দেখাইছে।
অ'কে কোনো কথা নাই বাৰু ৰ'ব তো এইটো ভৰাই লওঁ এইটো পাইছোঁ চাওক অ'কে যিহেতু দামটো চাই পিনে কাম কিমান আহে মই বাৰু নাজানো কিন্তু এইকেইটা ইউজ কৰিলেহে মই গম পাম তো কিমানটো দামত আনিছোঁ আপোনালোকেতো গম পাইছে অলৰেডি মই লিখি ৰাখিছোঁ থাম্বনেইলত কিমান দামত মই এইটো পাৰচেছ কৰিছোঁ অৰ্ডাৰটো কৰিছোঁ তো এইটো এটা আপোনাৰ ব্লুটুথ ঠিক আছে এয়াৰপড ব্লুটুথ এয়াৰপড লগত আছে এটা এইটো হৈ গ'ল তো লগত আছে এটা স্মাৰ্ট ৱাটচ চাই লওক এইটো চাৰ্জ দিব লাগিব চাৰ্জ নাই কিন্তু মই অলপ চাৰ্জত লগাই পিনে আপোনালোকক দেখাব পৰা হ'লে ভাল আছিলে কিন্তু চাৰ্জত লগাবলৈ এডাল চাৰ্জাৰ দিছে চাৰ্জাৰ এইটো ৱাটচটো ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব আপোনালোকে কি যিহেতু মই ৰাতি কৰিছোঁ এইটো ভিডিঅ' শ্বুট তো বেছি একো ছেটআপ নাই আপুনি গম পাইছে এটা লাইটৰতে মই ভিডিঅ'বিলাক বনাই আছোঁ তো এইটো দিছে তো এডাল ফিটাডাল অ'কে পৰিয়ে গৈছে ৰ'ব ভাঙিয়ে গৈছে নি অ'কে তো এইকেইটা ফিটা এইটো তাৰপাছতে মাউচ এডাল ফিটা ঠিক আছে ভৰাবলৈ অ'কে তো এইকেইটা বস্তুৱে আপোনালোকক দেখাইছোঁ যে মই আজি এটা অৰ্ডাৰ কৰিছিলোঁ এইটো বেছি দামত নহয় একেবাৰে কম প্ৰাইচত এইটো মই কৰিছোঁ ইণ্ডিয়ান পইচা এতিয়া পইচাৰ কথা কৈ আছোঁ আপোনালোকক আৰু এইটো বেগ ফ্ৰী দিছে চব বেগ ফ্ৰী দিছে আৰু এটা বস্তু থাকি গৈছে এইডাল আপোনাৰ চাৰ্জাৰ দিছে ঠিক আছে চাৰ্জাৰটো বাৰু দিবই লাগিব তো এডাল চাৰ্জাৰ দিছে লেপটপ চাৰ্জাৰডাল এডাপ্টৰ চাৰ্জাৰ এইখিনি ভৰাই থওঁ তো এইখিনি একো কামৰ নহয় পেপাৰ কিন্তু এখনো এটা পেপাৰ নাই গেৰাণ্টি ৱাৰেণ্টি বুলিবলৈ একো নাই ইয়াত ঠিক আছে গেৰাণ্টি ৱাৰেণ্টি একো নাই কেতিয়া উৰি যায় একো ঠিকনা নাই মানে সেইটো কাৰণে গেৰাণ্টি কাৰ্ড ৱাৰেণ্টি কাৰ্ড একোৱেই নাই তো কোনো কথা নাই একো নাই যিটো লাভ হৈ আছোঁ ৩,০০০ টকাত আপুনি ভাবক ৩,০০০ টকাত এটা লেপটপ ঠিক আছে ক্ৰোমবুক তাৰপিছতে এটা এয়াৰপড আৰু এটা মাউচ আৰু এটা স্মাৰ্ট ৱাটচ ইয়াতকৈ বেছি কিবা দৰকাৰ আছে নেকি ৩,০০০ টকাত ইণ্ডিয়ান INR 3,000 অনলি ঠিক আছে ইয়াৰ পইচা 150 গ্ৰাম 150 গ্ৰাম তো বেছি একো নাই লোকচান হ'বলগীয়া একো নাই মোৰ মতে কাৰণ কেলৈ যিমানে যি হওক এইটো এটা ধুনীয়া কাম কৰিছে চাইছোঁ যিমান চাইনিজেই হওক লাগে মেড ইন চাইনা লিখা আছে একো ব্ৰেণ্ডৰ নাম নাই অনলি মেড ইন চাইনা আছে লিখা এইটো চাব পাৰে মেড ইন চাইনা বুলি লিখা আছে কোনো কথা নাই একো ব্ৰেণ্ডৰ নহয় ব্ৰেণ্ড একোৱেই নাই ব্ৰেণ্ড বুলিবলৈ একো নাই ইয়াৰ কি ব্ৰেণ্ড হয় মই নিজে নাজানো আৰু ইয়াত লিখাও নাই কি ব্ৰেণ্ড হয় জাষ্ট মেড ইন চাইনা অনলি মেড ইন চাইনা না ব্ৰেণ্ড লিখা আছে না কিবা লিখা আছে ঠিক আছে অ'কে ডান কিন্তু এটা কথা আপোনালোকে মন কৰক এই লেপটপটোলৈ মন কৰক ঠিক আছে ক্ৰোমবুক হয় যিমানে যি হওক ৩,০০০ টকাত জানো এটা ক্ৰোমবুক লেপটপ আমাৰ অসমত বা আমাৰ ইণ্ডিয়াত জানো পোৱা যাব এটা ক্ৰোমবুক ৩,০০০ টকাত উইথ লগত এটা স্মাৰ্ট ৱাটচ অ'কে ঘড়ীটোতো ভালেই হ'ব চাগে এইটো কিন্তু কোম্পানী আছে কিন্তু ইয়াৰ T900 আল্ট্ৰা অ'কে তো এণ্ড্ৰইড ছাপৰ্টেড এপ ষ্ট'ৰ ছাপৰ্টেড ঠিক আছে এণ্ড্ৰইড হয় ঠিক আছে ৱাটচটো এণ্ড্ৰইড হয় তো মই অলপ চাৰ্জ দিলে আপোনালোকে দেখাব পাৰিলোঁ কিন্তু মোৰ চাৰ্জ দিবলৈ এতিয়া বাৰু বহুত দীঘলীয়া হয় ভিডিঅ'টো তো চাৰ্জ দিবলৈ হ'লে তো নেক্সট ভিডিঅ' এটাত মই কৈ দিম যে এইটো চাৰ্জ দি ইউজ কৰিছোঁ মই হাতত পিন্ধি আপোনালোকক মই দেখাই দিম যে মই এইটো ইউজ কৰিছোঁ তো একো বেয়া হোৱা নাই মোৰ মতে তো এইটো চাব পাৰে ক্ৰোমবুক উইথ স্মাৰ্ট ৱাটচ উইথ এইটো দেখিছে নহয় এয়াৰপড অ'কে উইথ মাউচ অ'কে টোটেল এই এটা দুটা তিনিটা চাৰিটা বস্তু চাৰ্জাৰডাল বাৰু দিব এডাল মই ধৰা নাই লগত তো এই চাৰিটা বস্তু মই ৩,০০০ টকা দি কিনিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব মোক এইটো মই লাভ কৰিছোঁ নে মোৰ লোকচান হৈছে আপোনালোকে জনাব ঠিক আছে ৩,০০০ টকাৰ এটা স্মাৰ্ট ৱাটচ মনত ৰাখিব এটা স্মাৰ্ট ৱাটচ আৰু এটা এয়াৰপড আৰু এটা মাউচ আৰু এটা ক্ৰোমবুক লেপটপ তো তেনেহ'লে এই ডিলটো আপোনালোকৰ মোৰ কাৰণে ভাল হ'ল নে আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব আপোনালোকে কমেণ্ট কৰি মোক জনাওক তো এইটো মই একো বেয়া দেখা নাই ক্ৰোমবুকটো ঠিক আছে মই লগ ইন কৰিব লাগিব যিহেতু মই লগ ইন কৰা নাই ৱাইফাই কানেক্টেড দেখাই আছে কিন্তু মই কানেক্ট কৰি ল'ম তো ইমানখিনি আজি বেছি দীঘলীয়া নকৰোঁ আপোনালোকক জাষ্ট দেখাবৰ কাৰণে যে মই ৩,০০০ টকাত ইমানখিনি বস্তু কিনিছোঁ ঠিক আছে ৩,০০০ টকাত আমাৰ অসমত বা ইণ্ডিয়াত আমি ৩,০০০ টকাত কেতিয়াও আমি নাপাওঁ এডাল চাৰ্জাৰৰ দাম আই থিংক এই চাৰ্জাৰডাল দেখিছে এটা লেপটপৰ চাৰ্জাৰ আমি কমচে কম ১৫০০ টকাত আমি কিনিব লাগিব ঠিক আছে একো বেয়া নহয় মেড ইন চাইনা অ'কে ফাইন কিন্তু তথাপিও
মেড ইন চাইনাডালো আপুনি 1000 টকাৰ তলত আপুনি এডাল লেপটপ চাৰ্জাৰ কিনিবলৈ নাপায় ঠিক আছে মই মানি লৈছোঁ যদি মই চাবলৈ যাওঁ 3000 টকা মোৰ অসুল হৈছে নাই হোৱা চাৰ্জাৰডাল মই ধৰি লৈছোঁ ঠিক আছে মই 500 টকাতে কিনি আনিলোঁ এটা লেপটপ চাৰ্জাৰ অ'কে ফাইন 500 টকা ইয়াত গ'ল অ'কে 500 টকা ইয়াত গৈছে এইটো এয়াৰপড মেবি নাজানো বাৰু অসমত কিমান 1100 1200 2000 হ'ব পাৰে চাগে এটা এয়াৰপড মই নাজানো ইয়াৰ প্ৰাইচ কিমান ইণ্ডিয়াত মানে ধৰি লওক 1200 1300 900 600 1200 তেনেকুৱা ধৰণৰ পৰা ষ্টাৰ্ট হয় চাগে তো মই ধৰি লৈছোঁ ইয়াত 500 টকাই ধৰি লৈছোঁ 500 ঠিক আছে 500 মই ধৰি লৈছোঁ 1000 টকা চাৰ্জাৰডাল আৰু মোৰ এয়াৰপডটো 500 টকীয়া ধৰি লৈছোঁ 500 1000 টকা গ'ল অ'কে এইটো এটা স্মাৰ্ট ৱাটছ ঠিক আছে ইয়াত আমি ব্লুটুথ কানেক্ট কৰি আপুনি চব কৰিব পাৰে তো এণ্ড্ৰইড ছাপৰ্টেড তো এইটো এটা মেবি আমাৰ ইণ্ডিয়াত মেবি 1500 টকাৰ পৰা ষ্টাৰ্ট আছে চাগে মই নাজানো মই কিনা নাই তো আপোনালোকে কমেণ্ট কৰি জনাব যদি মই ভুলো কৈছোঁ আপোনালোকে শুধৰাই দিব ঠিক আছে 1500 টকা মানৰ পৰা নাপায় চাগে এটা স্মাৰ্ট ৱাটছ 1500 টকা পায় জানো যদি পায় আপোনালোকে কমেণ্ট কৰি জনাব তো মই ধৰি লৈছোঁ ইয়াত 1000 টকা 1000 টকা 500 এইটো ধৰিছোঁ মই 500 এইটো ধৰিছোঁ 1000 টকা আৰু ইয়াত ধৰিছোঁ মই 500 টকা তো 500 2000 টকা মোৰ ইয়াত গুচি গ'ল ধৰিছোঁ 2000 ৰুপিজ মোৰ ইয়াত গ'ল ঠিক আছে লোকচানৰ ঠাইত অ'কে এটা মাউচ কিনিব হ'লে 150 200 মেবি আই থিংক 200 টকা অ'কে 200 টকা ধৰি লৈছোঁ মই ইয়াত 200 টকা তো 2200 টকা মোৰ ইয়াত গুচি গ'ল বাকী থাকিলে 800 টকা অ'কে ফাইন তো 800 টকাৰ এটা মই লেপটপ পাইছোঁ চব তো 800 টকাৰ এইটো লেপটপ ক্ৰমবুক ধুনীয়া HP লেপটপ ভালকৈ চাওক আপোনালোকে ক্ৰমবুকৰ HP লেপটপ এটা মই পাইছোঁ ঠিক আছে তো মোৰ প্ৰকাৰে 800 টকাত এটা লেপটপ তো আপোনালোকে ভাবি চাওক মই 3000 টকাত এইখিনি বস্তু পাৰ্চেছ কৰিছোঁ তো 3000 টকাত আপোনালোকে মোক কমেণ্ট কৰি জনাওক এতিয়া মোৰ লাভ লোকচানৰ বিষয়ে আপোনালোকে জনাওক ঠিক আছে একো বেয়া নাই ধুনীয়া হৈ আছে জাষ্ট লগ ইন কৰিব লাগে মই একো লগ ইন কৰা নাই কাৰণে ইয়াত একো দেখাব পৰা নাই আপোনালোকক ঠিক আছে তো ইয়াত মই লগ ইন কৰি ল'ম তো আপোনালোকে চাব পাৰে একদম বঢ়িয়া টিপ টপ কণ্ডিশ্যনৰ এটা HP লেপটপ ক্ৰমবুক এটা মাউচ অ'কে এটা এয়াৰপড এডাল চাৰ্জাৰ আৰু এটা স্মাৰ্ট ৱাটছ 3000 টকাত এইখিনি বস্তু আমাৰ ইণ্ডিয়াত আপুনি ক'তো নাপায় তো তেনেহ'লে আজি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ তো যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আনবক্সিং মানে কি আহিছে কি নাই অহা তো এইটো বাকচ এইটো পলিথিন অ'কে তো ফাইন তো আজি ভিডিঅ'টো ইমানখিনি যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনিতে কৈ থৈ দিওঁ অ'কে এইটো চল হাজমোলা আজি মানে কি মই ছুপাৰ মাৰ্কেট এখনত সোমালোঁ ডুবাইত এই হাজমোলা দেখি পাবলৈ নাই কিন্তু মানে বঙালী ছুপাৰ মাৰ্কেট বঙালী মানে বেংগলী নহয় বেংগলীখিনি আমাৰ ইণ্ডিয়াৰখিনিক বেংগলী ক'ব পাৰি চাগে ন বেংগলী ইণ্ডিয়াত আছে কিন্তু বঙালী বাংলাদেশৰ বঙালী বুলি ক'ব লাগিব তো বাঙালী হাজমোলাটো মই পাইছিলোঁ মানে হাজমোলাটো আজ বাংলাদেশত চলে মানে আমাৰ ইণ্ডিয়ান হাজমোলা বাংলাদেশত চলে তো বাংলাদেশত চলে কাৰণে তো বাংলাদেশী ছুপাৰ মাৰ্কেটত আজি মই এই বস্তু পালোঁ আজি মই সোমাই চাইছিলোঁ জাষ্ট অসমীয়াত লিখা নিচিনা লাগিলে মানে আপোন লাগে কিবা এটা গম পাইছেনে যেতিয়া বাংলাদেশী ছুপাৰ মাৰ্কেট তো এনেকুৱা এটা লাগে যেন বাংলাদেশী একদম অসমীয়াত লিখা আছে তেনেকুৱা ধৰণৰ লাগে UAE বিশেষকৈ ডুবাইত এখন বিদেশত আপুনি বাংলা ভাষাটো দেখিলেও যেন আমাৰ আপোন ভাষা আমাৰ অসমীয়া ভাষাটো লিখি থৈ দিয়া নিচিনা লাগে চ' সোমাই গ'লোঁ তাতে এই হাজমোলাটো পালোঁ জনাব আমাৰ ইণ্ডিয়াত প্ৰাইচটো কিমান মই বাৰু 5 দাম দি কিনিছোঁ 5 দাম হ'লে আমাৰ ইণ্ডিয়ান মানি হ'ব 100 টকা তো ইণ্ডিয়াত কিমান প্ৰাইচ হৈ আছে মই বাৰু নাজানো কমেণ্ট বক্সত জনাই দিব এই হাজমোলাটোৰ প্ৰাইচ কিমান ঠিক আছে মই কিনিছোঁ 5 গ্ৰাম ইণ্ডিয়ান 100 টকাত কিনিছোঁ বাৰু এই ডাব্বাটো কিন্তু অসমত কি হৈছে আপোনালোকে জনাব তো থেংক ইউ ছ' মাছ গাইজ আজি ভিডিঅ'টো ইমানখিনি যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই মেঘাল ডিঙিয়া আৰু আপোনালোকে চাই আছে MD ব্লগছ সদায় আপোনালোকৰ মাজত মই আহি থাকিম নতুন এটা ভিডিঅ' লৈ তো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে তো আজিলৈ বাই বাই জয় আই অসম